সকলোকে মোৰ ফালৰ পৰা বহুত নমস্কাৰ দিছে দিয়ক, মোৰ নমস্কাৰ গ্ৰহণ কৰিব। আৰু কিছুমান কথা বেয়া লাগিলেও কিন্তু এই নলবেইৰা আপি বাৰে প্ৰতি আহিবই লাগিব কিছুমান সঁচা কথা কোৱাৰ কাৰণে। এই মোৰ হাতত দেখছি না কি বস্তু, এটি ইমান উপকাৰী বস্তু, এই বস্তুটি ভালকে ধুই লৈ চাফা কৰি এই উপকাৰীটোৰ বিষয়ে নে কি কম, ভালকে ধুই লৈ মই এনেকে কুকাৰত হুইচেল মাৰি মই আলুৰ লগত হুইচেল মাৰি এনেকা এতিয়া খচা আৰম্ভ কৰিলো। এই খচাখিনি আচল হত কি লৈছো গমাই পাইছি, এইটো হৈছে চেঙাৰ টেঙা। আৰু চেঙাৰ টেঙা আমি প্ৰায় খাবাই লাগে। আৰু আমাক আগতে এটা কথা কৈছিল যে খাবাক লগি হেলা নকৰিবি, হেলা কৰিলে বেলা হয়। গতিকে সেয়েতো কথা, যিয়ে জিভা জানে জুতি সি তাৰ কাৰণে কিন্তু এইবিলাক চব ছুটি। গতিকে বহুত মাইকী মানুহকে দিওঁ মই এইটো বস্তু, কিন্তু তেওঁলোকে কৈ বোলে নহয় মাছেদিহে খাম, কিন্তু মাছ নাই, সেই গতিকে মাছেদিহে খাব লাগে নেকি? নহয়, সেই গতিকে মই আজি বোলো কি গলিৰ পৰা যাই পেলাই একেবাৰে হাঁহৰ কণী কেইটা লৈ আহিলো, আৰু মই বনাম আজি কণী দি স্পেচিয়েল। বহুতকে দিওঁ, কাৰণ ভাড়া ঘৰত থাকোতে ময়ো এনেকে খাব ইচ্ছা লাগে, মই খাব নাপাওঁ। গতিকে কি কৰোঁ, আৰু আমি ইমান খোৰখা নহয় দেই, কিন্তু মই একমাহান থাকিলেও কণী নলওঁ, মই মাত্ৰ 6টা ল'ম, 6জন মানুহৰ কাৰণে 6টা কণী, তাৰে অমলেট বনাম। আজি অমলেটেদি মই চেঙাৰ টেঙাৰ আঞ্জাটো বনাম। আৰু এটা কথা মই ভাবো বহুত মাইকী মানুহকে দিওঁ, কাৰণ কিয় খোৱাক চেঙাৰ টেঙা মোৰ তাতে বহুত হৈছে, তেওঁলোকৰ তাতে নাই, মোৰো সেনেকুৱা দিন গেছি। কিন্তু কথা চাচোন, আৰু মোৰ আপাটো এনেকে ধুনীয়াকে কণী ভাঙি মোক সহায় কৰি দিছে, দিবা লাগে, সিহঁতে শিকবা লাগে। আৰু এই চাওক, এই যি কণীৰ বাকালখিনি মই কি উপকাৰত কৰিম সেইটো পাছত আপোনালোকক কম। মই ইয়াৰো বহুত উপকাৰ আছে। আৰু বহুত মহিলাক যে দেওঁ, যি তেওঁলোকে কয় নহয় এই মাছ নাই দে নাখাওঁ। কিয় মাছ নাই দি নাখাওঁ? কণী বহুতেদি কৰিব পাৰি, কণী বইল কৰি কৰিব পাৰি, কণী অমলেট কৰি কৰিব পাৰি। মস্ত দুখন অমলেট বনাইছো। অমলেট বনাই পেলাই 6জন মানুহৰ কাৰণে 6টা কণী, বেছি নলওঁ, কাৰণ কোনো ঠেকলাক বুলি খাম নেকি? উজনিৰ ফালে এটা মাইকী ইমান খায়, বা একজনে 4টা কণী খায়, কিন্তু আমি সেনেকুৱা খোৰখা নহয়, নলবিৰা আপিগিলা হিচাপ কৰি খায়। আৰু এনেকে কৰি পেলাই একফালে কণী বনালো, আৰু এইফালে কেৰাহীটো সৰিয়হখিনি ফুটিলো। চেঙাৰ টেঙা আঞ্জাত বেলেগ নালাগে নহয় একো, আদা নহৰু আৰু চেঙাৰ টেঙা শুকান জ্বালা, এইখিনি ধুনীয়াকে দি কিনে আলুখিনি খচি তাতে খচি থকা টেঙাখিনি ধুনীয়াকে বাকি দিম। আৰু অমলেট ইমান ডাঙৰ কৈছো নহয়, একদম দানলপৰ নিচিনা মতা মস্ত মতা অমলেট দুখন বনাইছো। আৰু কিবা লাগে নেকি? আৰু এটা সেই অমলেট আলুখিনি দিলো, এইবাৰ ধুনীয়াকে ৰান্ধিলো। আৰু কথা হৈছে কি, ইমান ডাঙৰ অমলেট যে অমলেটখন একেবাৰে মটকি একদম জাগা বনাই ইমান ডাঙৰ অমলেট হৈছে। গতিকে 4-5 বাৰ মটকি পেলাই হ'লেও অমলেটটো শেষ কৰিব পৰা নাই। তাৰপিছত এইটো 2 চিঙা কৰি কিনে 4 পিচ কৰিম আমি দুটা অমলেটৰ। আৰু এটা কথা, এনেকে যেতিয়া জুতি কৰি খায়, আচলতে যিবিলাকে হেলা কৰে তেওঁলোকৰ কাৰণে আমি মাছৰ এক্টিং কৰি আমি নাথাকো। আমি যদি চেঙাৰ টেঙা খাবৰ মন গৈছে, আমি বেলেগ ৰেচিপি দি বনাওঁ। সেইটো আমাৰ নিজৰ হাতৰ জুতি, এইটো হাতৰ কলা, আৰু এইখিনি কলা থাকিবই লাগে মানুহৰ। আচলতে চেঙাৰ টেঙাখিনি ইমান সহজ দেখাতে, আৰু মাছৰ কোনো প্ৰয়োজনে নাই। আচলতে ইমান এক্টিং কৰি পেলাই মানুহবিলাকে চলিব নালাগে। মানুহে সময় সুবিধা মতে ঘৰত যি আছে সেইটো দিয়ে মেনেজ কৰি চলাটো নিজৰ আমাৰ কাম। আৰু এনেকে কৰি আমি, আৰু যেতিয়া এনেকুৱাকে আঞ্জাত দিম নহয়, আঞ্জাত যিমান কি হ'লেও কি জানা, এই যেতিয়া ফেন উঠে, ফেনটো বৰ ঘিণ লাগে মোৰ, আৰু ফেন উঠিলে মই পেলাই দিওঁ। তাৰপিছত ধুনীয়াকে আঞ্জাত যেতিয়া এখিনি সোমেই যাব টেঙাখিনি, এই অমলেটখিনি কি সোৱাদ হ'ব, মাছে একো পাত্তাই নাপায়। আৰু এনেকে আপোনালোকে বনাবচোন। মোৰ ভিডিঅ'টো ভাল পালে কমেণ্ট কৰিব, বেয়া পালে একো নকৰিলেও মই বেয়া চেয়া নাপাওঁ। গতিকে এনেকে কণী দিও বান্ধি কিনে খাব, কণী বইল কৰিও এনেকে খাব পাৰি, আৰু জোল কৰিও খাব পাৰি। গতিকে কেনে লাগিছে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নলবিৰা আপি সদায় ছাপোৰ্ট কৰিলে মই ভাল পাম। আৰু আজিলৈকে ইমানেই এৰিছো, ইয়াতকে আৰু লাগিলে আৰু বেলেগকে কম।